ঐ কুকুৰ মাত নাই নেকি তোৰ? তুমি যে মোৰ পাবজি খেলা মোবাইলটো ভাঙি দিছিলা আৰু মোক যে বহুত মাৰিছিলা, সেইকাৰণে তোমাক মই বহুত বেয়া পাইছোঁ পাপা। আজিৰ পৰা আৰু তোমাক মই কেতিয়াও নামাতো। মোক তুমি যেতিয়ালৈকে নতুন মোবাইল নিদিয়া সময় নষ্ট নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Ella quiere que la haga suda, 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 suda. Ella quiere বাবুৱে পালে মোবাইল। বাবুৱেনো এতিয়া খেলিব পাবজি। কিন্তু বাবুৰ এয়া ফূৰ্তি দেখি মই ভাবিছিলোঁ বাবুৱে ভালকৈ ক'ব পৰা হৈছে হিন্দী। বেজান দিল কো বেজান দিল। যেনে তেনে কেইটকামান পইচা গোটাই পাবজি খেলিবৰ বাবে এটা ছেকেণ্ড মোবাইলটো কিনাৰ পিছত বাবুৱে হেনো হাগিবলৈকেও নাযায়, কাৰণ বাবুৰ পকৰ ধুবলৈ বহুত ভয়। হাগা লাগিছে হাগিবি যা আকৌ, পকৰ ধুবলৈ মন নাই। বাবুৱে নাহাগাৰ ফলত তেওঁৰ কাষত কোনো মানুহেই থাকিব নোৱাৰা হৈছে। ঐ অসভ্য, কিমান পাদ? ভাতকেইটাতো বাবুক শান্তিমতে খাবা দে। আৰু এওঁক কেতিয়াবা আপুনি ছোৱালীৰ ৰূপতো দেখিবলৈ পাব। আচলতে এওঁ ল'ৰা নে ছোৱালী এইটো কথা এতিয়াও এটা ৰহস্যই হৈয়ে আছে। মই ল'ৰাও হ'ব পাৰোঁ, মই ছোৱালীও হ'ব পাৰোঁ, কিন্তু মই ল'ৰা নে ছোৱালী সেইটো মই নিজেই নাজানো। আজিলৈকে ডক্তৰেও মই ল'ৰা নে ছোৱালী সেইটো উলিয়াবকেই পৰা নাই। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।